নমস্কাৰ, আজি পুনৰ ভিডিঅ' এটা লৈ আহিছোঁ এখন ভাতৰ কাঁহীৰ সৈতে। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আজি স্পেচিয়েল আছিল ভেবেলী লতা আৰু মাছৰ জোল। ভেবেলী লতা আৰু নৰসিংহ পাত, তাত 4-5 ফুটামান নহৰু দিছোঁ, আদা আৰু এটা পিঁয়াজ সৰুকৈ কাটি মিক্সাৰত এনেদৰে পিচি ল'ম। আৰু জলকীয়া 4 দিছোঁ, 3টা জলকীয়া কম পৰিমাণে দিছোঁ। তাৰপিছত এনেকৈ পিচি লৈ পেলাই এইখিনি পেষ্ট হ'ল এনেধৰণৰ দেখাত। এইখিনি পেষ্ট কৰি লোৱাৰ পিছত আমি এটা কেৰাহী পাতি ল'ম। পাতি পেলাই তাত তেল গৰম কৰি দি দিলোঁ। এইখিনি গোটেই তাততো আদা নহৰু পিঁয়াজ দিয়া হৈ আছিলে, সেইটো কাৰণে এনেদৰে দি দিলোঁ। দি লৈ পেলাই পানীখিনি নাইকিয়া হোৱালৈকে এইখিনি অলপ ভাজি ল'ব লাগিব। তাত দিলোঁ হালধি আৰু নিমখ সোৱাদ অনুসাৰে দি লৈ পেলাই ভাজি আছোঁ। ভাজি পেলাই যেতিয়া তাৰ পানীখিনি শুকাই গৈছে, তাত অলপ দি দিম আমি বইল কৰি লোৱা আলুখিনি দি লোৱাৰ পিছতো অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাত অলপ পানী দি ল'ম। আপোনালোকে যিমান পৰিমাণে দিব লাগে সিমান পৰিমাণে দিব। আৰু ময়ো সেই তেনেদৰে দিছোঁ। আমি 4জন মানুহ, 4 অনুসাৰে পানী দিছোঁ। এনেদৰে উতল এটা অহাৰ পিছত তাত মাছ দি দিম। মাছ দি দিয়াৰ পিছত অলপ উতলিব। উতলাৰ পিছত আমাৰ ভেবেলী লতাৰ জোল ৰেডি হৈ গ'ল। আৰু এয়া আছিলে কঁঠালগুটি আৰু বাঁহগাজৰ সৈতে অকণমান পিটিকা। কঁঠালগুটি বাঁহগাজ এনেদৰে লৈ পেলাই তাত নিমখ আৰু তেল দি ল'লোঁ। তেল দি পেলাই পিটিকি কৰি ল'লোঁ। এয়া আমাৰ পিটিকাও ৰেডি হৈ গ'ল। এতিয়া থালিখন ৰেডি কৰিছোঁ, ভাজিছোঁ। তাৰপিছত কঁঠালগুটি আৰু বাঁহগাজৰ সৈতে পিটিকা। আৰু এয়া আছিলে ভেবেলী লতা আৰু প্ৰসাদৰ পৰা আৰু এডোখৰ ফ্ৰাই মাছ আৰু ভেবেলী লতা আৰু মাছৰ এয়া জোল। এনেদৰে কাঁহীখন ৰেডি কৰিলোঁ আজি দুপৰীয়া সাঁজৰ বাবে। থালিখন কেনে হৈছে কমেণ্ট এটা কৰি জনাব। ধন্যবাদ।